এই ঘৰত দিনে বহুত প্ৰব্লেম চলি আছে পইচা নাই ক'ত পাম ক'ত নাপাম এনেকুৱা লাগিছে মই কাম নিশিজে আজি ঘৰত হেৰি কৰা কাম চাম নাই তোমাৰ আছে নেকি পইচা পইচা 15,000 পইচা নাই সেনেকুৱা ইমান পইচা দিব লগা নহয় ভাই দিয়ে ভাই মই বহুত কাম একদম বহুত তাৰমানে হাইৰাণ হৈ গৈছোঁ ইমাৰ্জেঞ্চি নেকি ইমাৰ্জেঞ্চিৰ কাৰণেতো তোক খুজিছোঁ ভাই তই 15,000 টকা কিবা মোক দি আৰু তই দিয়া কোনোবাই দিয়া মোক খালি দি আৰু তো পইচা যদি লাগে এক জেগাত আছে মোৰ লগত চলি এটাই দে যোনী কি নহওক ভাই যোনী কি নহওক মোক খালি পালি হয় 15,000 টকা এটা তো লেনদেনটো বেয়া কৰিব নোৱাৰা কিন্তু লেনদেন ভাই কিয় বেয়া কৰিম ভাই বেয়া বেয়া হ'ব লাগব মই তই মোৰ ৰেকৰ্ড গিলা তই চিভিল চাবি ভাই মোৰ ইমান ফাল্টিমি চলি মই নহয় তোক কাজি মই বিপদ পৰা নাছিলোঁ তই এতিয়া মোৰ তাক লৈ যাব মোৰ বহুত সময় নাম কি কালো ভাই দে যো কালি নাম শুনিছোঁ মই লাগে ভাই মানে এতিয়া আজি সুদুত লাগি পইচা লাগে এতিয়া উপায় নাই তোৰ কি কৰিবি ভাই এতিয়া আমাৰ গৰীব মানুহ ভাই ভাই কিবা ঘৰ পালোঁ বেয়া নহয় ঘৰতে আছেনে নাই আৰু দাদাই মানুহ আছেনে নাই বা আৰু কালুদা কালুদা কুনিয়াই হাও ভাই আদ কিবা কাম আছিল নেকি আহ বহিয়া কিবা কাম এতিয়া দাদাও বনাইছে ঘৰ দাদাই ঘৰ ওপৰৱালা ৰাখিব তো কিছু বহ ইয়াতে বহ দে ইয়াতে বহি যাওঁ কিবা সকাম আছিল সকাম মানে আমাৰ ভাই হেৰি হৈছে আমাৰ গাঁৱৰে মোৰ লগৰে হয় এই কিবা বোলে বিপদ পইচা লাগে বোলে 15,000 মান পইচা মোক খুজিছিল মোৰ তাত পইচা নাই জানাই কাম চাম পইচা লাগে দাদা 15,000 টকা এতিয়া আপোনাৰ তাকে লৈ আহিলে আমাৰ পইচা এতিয়া সেনেকুৱা পইচা নাই যি পইচা আহিছিল জেগাই জেগাই দিলোঁ অলপ আৰু বাকী অলপ এই ঘৰটোতো অলপ সোমালাক মোৰ এতিয়া কিমান মান বা লাগে 15,000 দিলি হ'ব 15,000 অঁ দিব পৰা যাব কিন্তু বাকীখিনিতো জানাই টাইমত কি কৰিব লাগে কি কৰিব নালাগে মানুহবিলাক আজিকালিতো জানাই দেখোন দাদা কলি হ'ল ভাঙি পেলাই কলি হ'ল কি আপোনাৰ কি লাগে মই সেইটো আৰু মই এতিয়া ভাঙি নকওঁ আৰু ই জানি থাকে ই নি থাকে যেতিয়া মোৰ লগত ক'ব লাগিব দাদা কাৰণ মই আপোনাক ক'ৰবাত নিম 15,000 আপোনাৰ সুদক গেলি দিব লাগিব টেনশ্যন নাই দাদা আমাৰ ফাটাৰে খেতি কৰে না আমাৰ দিনৰ সুদ এই তোমাৰ চৰে খাই চিটি খেলৈ সেই আপোনাক লাগি মই নিলি থোৱা দি থোৱা দিম কি সুদে সুদ থক থয় হয় কি মানুহবিলাকে এইগিলাখান সেই চাউলৰ সুদ নহয় কি এইটো ইণ্টাৰেষ্ট ইণ্টাৰেষ্ট মানে সেইটো নাজানে তাৰমানে মই হেৰি হৈছি মই বন্ধন লৈ পেলাই আলু খাল নাই কিনে আদা হৈছি এইটো গাধা সেই হেৰি সুদ নহয় এইটো ইণ্টাৰেষ্ট এইটো কেনেকৈ দিব লাগিব মই কেনেকৈ দিব লাগিব কি পইচা দিব লাগিব পইচাটো দিব লাগিব 10,000ত মানে কি এইটো ইণ্টাৰেষ্ট ধৰি পাৰ্চেণ্ট 100 টকা 10 টকা সুদ 100 টকা 10 টকা সুদ হ'লে 1,000 টকা তাৰমানে মই 15,000 নিলি মই তাৰমানে 20,000 টকা দিব লাগিব যে মাৰা হয় সেই মাহত তাৰমানে ইণ্টাৰেষ্ট দিব লাগিব ইণ্টাৰেষ্ট লাভ দিব লাগিব আৰু লাভটো দিবই লাগিব 10,000 টকা 1,000 টকা এক মাহৰ কাৰণে যদি এক মাহৰ কাৰণে যদি দিব পাৰা তেতিয়াহ'লে 11,000 টকা দিব লাগিব 10,000 টকাত 11,000 10,000 টকাত 11,000 টকা দিব লাগিব 15,000ত 15,000ত আপোনাৰ 16,500 হ'ব 16,500 হ'ব 15,000 টকা সুদ যাব মোক তই এতিয়া মোক এটা আনিলি মই বাপাৰে 15,000 টকা মোক দিব পাৰোঁ না তাকে চিন্তা লাগছি আৰু তই মোক 1,000 টকা ফাইন ভৰাব ইচ্ছা হয় তই মোক তই বিপদত পেলাব ইচ্ছা কা বিপদ পেলাব খুজিব কি বেকৰ হোৱা নাই এইগিলাখান এই এহেঁতক কোবাই ভাল নেকি এহেঁতে পইচা নিবি আছে নে এহেঁতে কি কৰিব আছে এই ধৰছ কথা কান্দা লাঞ্চ পইচা ক'ত দিব যিটো খং উঠি দেখুৱাইছি তোৰ লগত মোৰো এতিয়া ৰিষ্টাটো খতম হ'ব চা ইমান তোৰে নাই চিনাকি আছিল তাৰ ৰাগ উঠছি জানো না মোৰ বাংনা ফেলা দিব পৰা যাই ভাল হ'ব ৰাগ উঠছি আৰু এইগিলা মানুহ তাকে যোনে যোনে নাহেও পইচা নিব জানা নাই পইচা ফুৰিত পইচা দিব লাগিলে এইগিলা মানুহে দিব লাগিব বেলেগে নৰে আমাৰ দৰে মানুহে পইচা